Hey, welcome back to our channel. Paper plate যিবিলাক ৰ মেটেৰিয়েল হয় ঠিক আছে মই ৰ মেটেৰিয়েলৰ যিবিলাক নতুন প্ৰাইচ আহিছে চ' ৰ মেটেৰিয়েলৰ প্ৰাইচবিলাক মানে আপ এণ্ড ডাউন হৈ থাকে তো সেইকাৰণে মই ধৰি লওক যোনটো নতুন প্ৰাইচ হয় ৰ মেটেৰিয়েলৰ ভেৰাইটিকেইটা আৰু তাৰ প্ৰাইচ কিমান মই সেইটো আজি ভালকৈ আপোনাক জনাই দিম ঠিক আছে পেপাৰ প্লেটৰ মানে কি হয় আমাৰ অসমত পাৰ্টিকুলাৰ আমাৰ অসমত মই নৰ্থ ইষ্টৰ বাকীবিলাক ষ্টেটত চলোৱাটো এটা বেলেগ ভিডিঅ'ত বনাম জাষ্ট মই আমাৰ অসমত কৈছোঁ আমাৰ অসমত বেছি যিবিলাক চলে ৰ মেটেৰিয়েল মই সেইটো জাষ্ট আপোনালোকক জনাই দিম ঠিক আছে প্ৰথম ফেঞ্চি আহিব ফেঞ্চি আৰু কে পি এইকেইটা ৰেগুলাৰ ইউজিং হয় মই জাষ্ট অলপমান চেম্পল ৰাখিছোঁ ইয়াত ঠিক আছে চেম্পলখিনি মানে মই দেখাবৰ কাৰণে ৰাখিছোঁ ইয়াৰ প্ৰাইচটো ভালকৈ দেখাবলৈ সুবিধা হ'ব একচুৱেলি পেপাৰ প্লেটৰ ৰ মেটেৰিয়েলবিলাক বস্তা হিচাপত আহে মই ইণ্ডিভিজুৱেলি বস্তা এটা খুলি মই দেখাবলৈ প্ৰব্লেম হয় যিহেতু মই চেম্পল হিচাপে অলপ আনি পেলাই ৰাখি পেলাই থৈ দিছোঁ ঠিক আছে তো ফেঞ্চি আমাৰ অসমত ফাৰ্ষ্ট বেছি চলে ফেঞ্চি বহুত ভেৰাইটি আছে আপোনাৰ হোৱাইট বৰ্ড পাব আপুনি ফ্ৰুটি পেপাৰ পাব LWC ফেঞ্চিৰ তাৰপৰা এনেকুৱা ফেঞ্চিবিলাক চলে আৰু বেছি ইউজৰ বস্তু য'ত চলে আৰু কেপি হয় গ্ৰেইন ডিছটো চবতে ইউজ হয় ঠিক আছে তো পাৰ্টিকুলাৰ ফেঞ্চি এইটো প্ৰাইচ হ'ব ইয়াৰ প্ৰাইচটো মানে চবৰে বেলেগ হয় ঠিক আছে 1 টকা 20 পইচা 1 টকা 35 পইচা ইণ্ডিভিজুৱেলি পাৰ পিচ হিচাপত যায় তো ল' প্ৰাইচৰ আপোনাৰ GSMটোৰ ওপৰত ডিপেণ্ড কৰে 100 GSM 120 GSM 140 160 এনেকৈ 350 GSMলৈকে পাব ফেঞ্চি ঠিক আছে প্ৰাইচবিলাক চবৰে বেলেগ কম দামী ফেঞ্চিও পাব আপুনি অকণমান হাই দামী মানে হাই কোৱালিটি যিবিলাক হয় অকণমান ষ্টেণ্ডাৰ্ড GSM যিবিলাকৰ বেছি সেইবিলাকৰ অকণমান প্ৰাইচটো বেছি যেনেকৈ এইটো ফেঞ্চি এইটো 40 হয় হোৱাইট বৰ্ড ইয়াৰ GSMটো আপুনি চাওক বহুত ডাঠ হয় এনেকৈ এক পেকেট এখন আপুনি হাতত লৈ খাব পাৰিব এইটো 350 GSMৰ হয় এইটো ফেঞ্চি এইটো অকণমান এইটো কেজিত যায় এইটো ৰ মেটেৰিয়েল ঠিক আছে তো ইয়াৰ প্ৰাইচটো আপোনাৰ 130 135 টকা পৰা ষ্টাৰ্টিং হয় পাৰ কেজি ইয়াৰ পৰা ঠিক আছে বেলেগ আছে প্ৰিণ্টিং থকাও পাব প্ৰিণ্টিং নথকাও পাব ঠিক আছে আৰু এইটো ফেঞ্চি আপোনাৰ পাব এইটো বহুত ষ্টেণ্ডাৰ্ড হয় আমাৰ অসমত এইটো বহুত চলে ফেঞ্চি এইটো চলে ইয়াৰ বেলেগ কোৱালিটিও আছে আপোনাৰ এইবিলাক ফেঞ্চিও চলিব এইবিলাক ফেঞ্চিত আপোনাৰ 1 টকা 35 পইচাৰ পৰা পাৰ পিচ হিচাপে আপোনাৰ পাই যাব কেজিটো যায় আপোনাৰ পাৰ পিচ হিচাপতো যায় একে কথাই তো বাকী আৰু যিবিলাক আপোনাৰ কেপি হ'ব গ্ৰীণ ডিছবিলাক ইয়াৰ আপোনাৰ 80 GSM আছে 100 আছে 120 তিনিটা GSM আপুনি 80 আৰু 100 এইকেইটা আপুনি ইউজ কৰিব পাৰে যিহেতু এইটো প্ৰাইচটো কম বেছি ইয়াতকৈ এটা দাম আছে যোনটো 35ত হ'লচেল চেল হয় সেইটোত আপোনাৰ GSMটো 140 থাকে বাকী যিটো 25 টকাত ৰিটেইলাৰ দোকানীয়ে চেল কৰে সেইবিলাকত 80 আৰু 100 আপুনি ইউজ কৰিব ঠিক আছে তো ইয়াৰ প্ৰাইচটো বেলেগ থাকে পাৰ পিচ 65 পইচাৰ পৰা আপুনি পাই যাব 65 পইচা 72 এনেকৈ আপোনাৰ বেলেগ আছে 1 টকা 12 পইচালৈকে আছে যিবিলাকৰ হাই GSM থাকে ঠিক আছে তো ঠিক তেনেধৰণে কি আপোনাৰ ফেঞ্চি তেনেকৈ থাকিব আপুনি এইটো ফেঞ্চিও পাব এইটো বহুত হাৰ্ড হয় চিলভাৰ এইটো বহুত ভাল ফেঞ্চি হয় বনালে আপোনাৰ এনেকুৱা ওলাব বহুত হেভি হয় এইটো ঠিক আছে ভাল লাগে কোৱালিটিটো তো ইয়াৰ আপোনাৰ প্ৰাইচটো 1.35 পৰা ষ্টাৰ্টিং হয় 1 টকা 35 পইচাৰ পৰা আপুনি পাব ফেঞ্চি আৰু বহুত কোৱালিটি আছে মই জাষ্ট আপোনাক কেপিছমান ৰাখিছোঁ যিকেইটা আমাৰ ইয়াত বেছি ইউজ হয় কেপি ফেঞ্চি ঠিক আছে ঠিক তেনেধৰণে আপুনি বাতিটো ইউজ কৰিব পাৰে এইটো 6x6 ডোনা বাতি হয় ইয়াতকৈ ডাঙৰ যিবিলাক আমাৰ অসমত মাছ মাংসৰ বাবে ইউজ হয় সেইটো চাইজৰ পাব ইয়াতকৈ ডাঙৰ হ'ব অকণমান সেইবিলাকো ইউজ কৰিব পাৰে ইয়াৰ ৰ মেটেৰিয়েলটো কেজিত যায় ঠিক আছে ৰুল যায় যিহেতু ৰুলটো আপোনাৰ 75 মানে 75 টকাৰ পৰা আপোনাৰ 85 টকালৈকে আপোনাৰ পাৰ কেজি ৰুল থাকিব যি আপোনাৰ ডিপেণ্ড কৰিব GSMটোৰ ওপৰত ঠিক আছে আৰু তেনেকৈ আপোনাৰ সৰু যিবিলাক প্লেট থাকিব 6 7 9 8 সেইবিলাকৰ ৰ মেটেৰিয়েল পাব এনেকৈ এইবিলাক আপোনাৰ 9 হয় ঠিক তেনেধৰণে এইবিলাক 8 হয় সৰু আমাৰ ইয়াত 7টো আৰু 9টো বেছি চলে এইটো 9 আপোনাৰ ফুচকা ধৰি লওক যিবিলাক ফাষ্টফুডৰ দোকান তাত বেছি ইউজ হয় এইবিলাক সৰু হয় ইউজ হয় হোটেলত বেছি ইউজ হয় এইবিলাক সৰু ইয়াৰ আপোনাৰ বস্তা থাকিব 25,000 পিছৰ বস্তা থাকিব 20,000 পিছৰ বস্তা থাকিব তাৰ ইয়াৰ ৰ মেটেৰিয়েলটো ঠিক চাৰ্কুল হয় এনেকুৱাই থাকিব আপুনি জাষ্ট কাটিব নালাগে মেচিনৰ তলত বহাই দিলেই হ'ল ঠিক আছে তো মই জাষ্ট এইবিলাকে ৰাখিছোঁ আৰু কিছুমানে বহুত ধৰি লওক ফোন কৰি সোধে ৰ মেটেৰিয়েলৰ একচুৱেলি এনেকুৱা হয় ৰ মেটেৰিয়েলবিলাক আমাৰ অসমত লোকেল মেনুফেকচাৰ নহয় চব বাহিৰৰ পৰা আমিও আনিব লগা হয় যিবিলাক আমাৰ ৰেগুলাৰ কাষ্টমাৰ থাকে মেচিন তাহাঁতক আমি বেছি প্ৰায়ৰিটি দিওঁ তেহেঁতসকলে বেছি আমি দিওঁ যিটো বাঢ়ি যায় যোনটো আমাৰ পাৰ্চেণ্টেজ হিচাপে 30% বাঢ়ি যায় বা 40% বাঢ়ি যায় ইণ্ডিভিজুৱেলি যোনে বিচাৰে তাক আমি যোনে আগতে হয় সি লৈ ল'ব পাৰে সৰহ এমাউণ্টত ঠিক আছে আৰু সেইটো হিচাপত আমি ৰ মেটেৰিয়েলটো আপোনালোকে ধৰি লওক ল'ব পাৰে ডিভাইড কৰি ঠিক আছে কিমানটো হিচাপত লয় বস্তা হিচাপত ল'লে বস্তাকৈ ল'ব পাৰে আৰু আপুনি ৰুল ল'লে কেজিত যাব আপোনাৰ যিমানটো লয় সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে সব ভেৰাইটি পাব আপোনাৰ আৰু বহুত ভেৰাইটি আছে সেইবিলাকো মই জাষ্ট বেলেগ এটা ভিডিঅ'ত দেখাম
জাষ্ট যিবিলাক ইউজ হোৱা বস্তু ফেঞ্চি সেইটো মই জাষ্ট দেখাইছোঁ ঠিক আছে আমাৰ অসমত কেপি ফেঞ্চি বেলেগ বেলেগ আপোনাৰ ভেৰাইটি আছে প্ৰাইচটো কিমান কৈ দিলোঁ ৰ মেটেৰিয়েলৰ প্ৰাইচ আপ ডাউন হৈ থাকে মাৰ্কেট লৈ ঠিক আছে কেতিয়াবা 3 পইচা বা 4 পইচা কমি যায় কেতিয়াবা বাঢ়ি যায় কিন্তু সেইটো হিচাপত ৰ মেটেৰিয়েলৰ ফেঞ্চি হওক কেপি হওক প্ৰাইচটো মানে চিমিলাৰ থাকে বাঢ়িলে 3 পইচা বাঢ়িব বাঢ়িলে চাইলে আপোনাৰ কমিলে 3 পইচা বা 4 পইচা কমি যায় ঠিক আছে বৰ্তমান কমি আছে 3 পইচা আপোনাৰ ফেঞ্চি আপোনাৰ 5 পইচা কমি আছে আৰু কেপিৰ আপোনাৰ যোনটো গ্ৰীণ ডিছ থাকে এইটো 4 পইচা কমি আছে সৰি 3 পইচা কমি আছে ঠিক আছে আৰু আমাৰ আপোনালোকে গম পায় আমাৰ চেনেলটো অন্তি মেচিনাৰী ভিডিঅ' আপলোড হয় যিহেতু আমি মেচিন ছাপ্লাই কৰোঁ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাকীবিলাক ষ্টেটলৈ ঠিক আছে তো আমাৰ ওচৰত আপুনি পেপাৰ প্লেট আগৰবাতি সকলো ধৰণৰ ৰ মেটেৰিয়েল পাব আৰু প্লাছ মেচিন প্লাছ ৰ মেটেৰিয়েল আমাৰ দুইটা বস্তু আমাৰ ওচৰত প্ৰভাইড থাকে কফি কাপ পেপাৰ বেগ স্ক্ৰাবাৰ মেচিন কেণ্ডেল মেচিন পেপাৰ বেগ মেচিন পপকৰ্ণ মেকিং মেচিন এণ্ড আপোনাৰ নেপকিন বনোৱা মেচিনো আমাৰ ওচৰত পাব ঠিক আছে তাৰ ৰ মেটেৰিয়েল পাব আৰু চেণ্ডেল বনোৱা মেচিনো আছে বাট তাৰ ৰ মেটেৰিয়েলটো আমি নাৰাখোঁ আপুনি মেচিন ল'লে তাৰ ৰ মেটেৰিয়েলটো বাহিৰৰ পৰা আপুনি আনিব লাগিব ঠিক আছে তো আমাৰ অফিচ এড্ৰেছ আপোনালোকে গম পায় যোৰহাট মেইন টাউনত আছে বৰুৱা চাৰিআলি তো কিবা মেচিন ৰিগাৰ্ডিং কিবা এনকুৱাৰী থাকিলে কণ্টেক্ট কৰিব মই নাম্বাৰ প্ৰভাইড কৰিম আৰু কিবা জানিবলগীয়া থাকিলে মোক কণ্টেক্ট কৰিব ঠিক আছে খালি টাইমটো মই জানো আপোনালোকক কৈ দিছোঁ আপুনি অফিচ টাইমত কৰিলে বেছি ভাল হয় একচুৱেলি আৰু ৰাতি আপোনাৰ 10টাৰ পাছত আপুনি কল নকৰিব ঠিক আছে মই ফোনটো ৰিচিভ কৰিবলৈ অলপ অসুবিধা হয় তো জাষ্ট মই আজি এইবিলাকে দেখাই দিলোঁ আপোনাৰ যিমানটো হিচাপত হয় কেপি ফেঞ্চিৰ প্ৰাইচ কিমান নতুন কিমান কমি আছে বৰ্তমান মাৰ্কেটত আৰু আমাৰ অসমত বেছি ইউজ হোৱা বস্তু আছে যিবিলাক কেপি ফেঞ্চি চলে আমাৰ হাইড্ৰলিক মেচিন হওক মেনুৱেল মেচিন চবতে আপুনি এইখিনি বনাব পাৰিব ঠিক আছে তো ইমানটো চাইছে যে আপোনালোকে গম পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভৱিষ্যতৰ যিবিলাক ভিডিঅ' হয় মেচিন ৰিগাৰ্ডিং সেইবিলাক পাই থাকিব ঠিক আছে তো টিল দেন ষ্টে টিউন জয় অসম